गरेसर फरायसालिमायाव दुंहाव थासारि जानायखौ खौरां मोननानै बिटिआरनि सोलोंथाइ बिफाननि डाइरेक्टर बिथाङा नुजाथिनाय ধৰণৰ কথা কৈছে যে গোসাই ঘৰত কোন মই কল কোৱা নাই আমি গম পাইছো সিংৰাত দাম 10 টকা কিলোতে খাওয়া সাবমিট কৰে কিন্তু গুৰেশ্বৰত এখন দোকানতে ডাঙৰ সিংৰা পায় তাতে মাত্ৰ 7 টকা দাম ইহঁতে ক'ৰ পৰা আনে সিংৰা আপোনাৰ মানসিকতাটো চাওক ছাৰ কিহৰ কাৰণে গুৰেশ্বৰ প্ৰজেক্ট কাম দিছে অকল সিংৰা বিক্ৰী কৰি যদি 3 টকাকে যদি মাৰে তেতিয়াহ'লে গুৰেশ্বৰৰ উন্নতি কি থাকিব ছাৰ थांनाय 22 खालाराव गरेसर फरायसालिमानि लांगोनायाव गरेसर दखरा एबसु आक्रासु आरो गुबुन गुबुन फरायसा हानजाफोरजों लोगोसे गरेसर फरायसालिमानि फरायसाफोरा गोख्रों रावजों सोंखारिनायखौ खौरां बिजोङाव नुनानै बिटिआरनि सोलोंथाइ बिफाननि डाइरेक्टर बिथाङा नुजाथिदों बे मोनबा आफादनि गुबै दाबियानो जाबाय आबुङैनो गरेसर फरायसालिमायाव गोरायुं थिसननांगौनि एलडिआव साख्रि मावनाय पुलिन बराखौ होखारनांगौ जिबिनि आफादगिरिया बिबाननिफ्राय बिबान हगारनायखौ गनायनानै लानो हानाय नङा आरो बारग' गोरायुं रुंसारि डक्टर हरगेश्वर डेकाखौ पुलिन बराया हारासमेन्ट होनायनि सायाव गोख्रों दाबि दैखांदों बे दाबि दैखांनायखौ खौरां मोननानै गरेसर फरायसालिमायाव बिटिआरनि सोलोंथाइ बिफाननि डाइरेक्टर बिथां जगदीश प्रसाद ब्रह्मआ बे जाथायनि सायाव गोख्रों नायबिजिरफैयो बेजों लोगोसे गरेसरनि मोनबा फरायसा आफादफोरा डाइरेक्टर जगदीश प्रसाद ब्रह्मखौ लोगो हमनानै गोबां बाथ्राखौ फोरमायथिनानै होयो बेनि उनाव डाइरेक्टर जगदीश प्रसाद ब्रह्मआ बे गासै बाथ्राखौ खौरां मोननानै खौरांगिरिनि सिङाव फोरमायथिनानै होयोदि थाबैनो गरेसर फरायसालिमायाव गोरायुं दैथायहरनाय जागोन आरो एलडिआव साख्रि मावनाय पुलिन बरानि सायाव गोख्रों नायबिजिरनाय जागोन होननानै फोरमायथिदों আচ্ছা ইয়াতে আমি ইয়াতে কি মানে প্ৰব্লেম এটা হৈছে সেইটো আমি ফেচবুকতো দেখিছোঁ ফেচবুকত বা ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ যে ইয়াতে মানে পাৰ্মানেণ্ট যিটো প্ৰিন্সিপাল তাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু লগতে আমাৰ ইয়াতে মানে যিটো পেঞ্চনৰ যিটো এটা কেছ আছিলে সেই কেছৰ কাৰণে আৰু ইয়াতে কিছু মানে এই কি বুলি কয় ফাইনেন্সিয়েলি কিছু এটা প্ৰব্লেম হৈছে বুলি কৈছে সেইটো কাৰণে আমি ইয়াতে আহিছোঁ আৰু আজি তদন্ত এনেকুৱা নহ'লেও ফাৰ্ষ্ট মই জাষ্ট মানে কি চিচুৱেশ্যনটো কি একচুৱেলি ইয়াতে কি হৈছে সেইটো জানিবৰ কাৰণে মই আহিছোঁ আৰু আজি মই জিবি প্ৰেচিডেণ্ট আছিলে আৰু মেম্বাৰসকলকো মই মাতিছোঁ ইয়াতে একচুৱেল প্ৰব্লেমটো কি আছে সেইটো জানিবৰ কাৰণে মই আহিছোঁ পিছৰ পৰ্যায়ত মই আকৌ এদিন আহি পেলাই মই তদন্তটো কৰি পেলাই ইয়াতে কি একচুৱেলি মানে আমি কৰিব লাগিব সেইটো আমি চাই লওঁ হয় পুলেন বৰৰ ক্ষেত্ৰত অভিযোগ আহি আছে কিন্তু অকণমান মই তদন্ত কৰিলেহে মই গম পাম কাৰণ তেওঁলোকে অভিযোগ কৰিছে সেই অভিযোগ সঁচা হয় নে নহয় সেই বস্তুটো আমি চাব লাগিব আৰু নিশ্চয়কৈ ইয়াৰ পিছত আমি ব্যৱস্থাটো আমি গ্ৰহণ কৰিম সেই বস্তু মই একচুৱেলি দেখা নাই মই আহিহে মই গম পাইছোঁ সেই বস্তুটো মই আগতে চাব লাগিব তাৰপিছতহে মই ক'ব পাৰিম নাই সেইটো মই চাব লাগিব যিহেতুকে মই এতিয়ালৈকে চোৱা নাই ইয়াত আহিহে মই গম পাইছোঁ কাৰণ কি কৈছে কি কোৱা নাই সেই বস্তুটো মই চাব লাগিব ষ্টুডেণ্ট ইউনিয়নৰ তেখেতৰ ওপৰত যিটো কৈ আছে আৰু ছায়েন্স ষ্ট্ৰীমৰ যিটো নেকি টিচাৰসকলক কৈ আছে এই ক্ষেত্ৰত আপুনি কি ছায়েন্স টিচাৰৰ মানে ছায়েন্স টিচাৰ ষ্ট্ৰীম মানে এইটো মই বুজা নাই নাই সেইটো মই শুনিছোঁহে এতিয়া না মই তদন্তটো কৰিব লাগিব চাব লাগিব একচুৱেলি হৈছে না হোৱা নাই মই ষ্টেটমেণ্টটো ল'ব লাগিব কাৰণ ব্যক্তিৰ পৰাতো মই এতিয়ালৈকে ষ্টেটমেণ্ট মানে লোৱা নাই মই বেলেগৰ পৰাহে মই পাইছোঁ গতিকে সেই বস্তুটো অকণমান প্ৰচেছতো আহিব লাগিব চাব লাগিব হিয়াৰিং এটা দিব লাগিব ইয়াৰ পিছতে মই ক'ব পাৰিম আজি চাই লওঁ অকণমান কাৰণ মই এতিয়া টিচিং ষ্টাফৰ লগত আকৌ মই আলোচনা কৰিম এতিয়া গতিকে ইয়াৰ পিছত যদি টাইম হয় নহ'লে মই পিছৰ পৰ্যায়ত আহি যাম কাৰণ মই চব বেলেগৰ পৰা মই বস্তুবিলাকক জানিব লাগিব তাৰপিছতে মই পুলেন বৰাক হয়তো মানে মাতিম যোৱাকালি যিহেতু 5টা সংগঠনে ইয়াত আন্দোলন কৰিছিল বিভিন্ন সমস্যাক লৈ নাই হয় আমি এই 5টা সংগঠনৰ লগত ছাত্ৰ সংগঠনৰ লগত মই আলোচনা কৰিছোঁ তেওঁলোকক মই কৈছোঁ যে আমাৰ মানে BTC গভৰ্ণমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টে বিশেষকৈ গুৰুত্ব সহকাৰে লৈছোঁ তেওঁলোকে যিটো অভিযোগ দিছে গতিকে সেই অভিযোগটো আমি ছল্ভ কৰাৰ কাৰণে আমি চেষ্টা কৰিম হয় সেইটো আমি এটা কমপ্লেইন পাইছোঁ তাৰ কাৰণে আমি ট্ৰেন্সফাৰ কৰিছিলোঁ কিন্তু সেইটো তেখেতে কোৰ্টত গৈ পেলাই ষ্টে অৰ্ডাৰ অনাৰ কাৰণে তেখেতক আকৌ ষ্টে কৰিব লগা হ'ল কিন্তু এতিয়া আমি চাই লওঁ যে লিগেলি আমি কি কৰিব পাৰোঁ সেই বস্তু আমি চাব লাগিব হয় সেইটো কাৰণে মই এতিয়া আমাৰ এই প্ৰফেচাৰবিলাকৰ লগত মই এতিয়া বহিম বুলি তেওঁলোকৰ লগত আলোচনা মই কৰিম
তো একচুৱেলি সময়মতে তেওঁলোকে আহে না নাই, কাৰণ ইয়াৰ আগত মোক কোনো অভিযোগ দিয়া নাছিলে যে মানে লেকচাৰাৰবিলাক বা প্ৰফেচাৰবিলাক তেওঁলোকে ইৰিগুলাৰ বুলি, কিন্তু আজিহে মই ইয়াতে গম পাইছোঁ। আৰু বিশেষকৈ আমাৰ ছাত্ৰ সংগঠনৰ তেওঁলোকে প্ৰতিনিধিজনে আহিছিলে, তেওঁলোকে কৈ আছে যে ইয়াতে বহুত মানে লেটকেই আহে আৰু সোনকালেই যায়। সেই কথাটো মই এতিয়া তেওঁলোকৰ লগত আলোচনা কৰিম। যোৱা এপ্ৰিল মাহত ইয়াত তৃতীয় ষাণ্মাসিক পৰীক্ষা চলিছিল, যোৱা এপ্ৰিল মাহত, আৰু সেই সময়তে এগৰাকী ছাত্ৰীয়ে ঘৰতে পৰীক্ষা বহি উত্তৰ লিখি 9 দিন পিছত জমা দিছিল, আৰু এই বস্তুটো সব সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। তাৰ ফলত আপুনি কি বুলি? কিন্তু সেইটো মোৰ নলেজত অহা নাই, মোৰ নলেজত অহা নাই, এইটো প্ৰচাৰ সংবাদ মোৰ নলেজত অহা নাই। সেইটো মই আপোনাৰ পৰাহে গম পালোঁ এতিয়া। মই আপোনাক দি দিম। ঠিক আছে, দি দিয়ক, আমি চাই ল'ম সেই বস্তুটো। পৰীক্ষাটো 12 এপ্ৰিলত আছিলে। আচ্ছা 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। আচ্ছা 23 এপ্ৰিলত পৰীক্ষা আছিলে তৃতীয় ষাণ্মাসিক। তাৰে এগৰাকী ছাত্ৰীয়ে মানে ঘৰতে পৰীক্ষা বহি লিখি 9 দিনৰ পিছত জমা দিছিলে, আৰু সেই বস্তুটো ফাটি লৈছিল। কিন্তু মই নাজানো, সেইটো মোৰ নলেজত অহা নাই, আপোনাৰ পৰা মই গম পাইছোঁ। আপুনি দি দিয়ক। মই নিকা ভাৱমূৰ্তি বুলি প্ৰকাশ কৰিছে। নিশ্চিতভাৱে আমি যোৱাকালি প্ৰেছ মিলটোত আমি একাংশ সংবাদ মাধ্যমত আমি দেখা পাইছোঁ, আৰু অতি দুখজনক কথা যে গোৰেশ্বৰ মহাবিদ্যালয়ত এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে গোৰেশ্বৰ মহাবিদ্যালয়ত প্ৰেছ মিট দিবৰ সাহস ক'ত পালে? সেইটো হ'ব লাগিছিল, কোনে দিব লাগিছিল প্ৰেছ মিট? গোৰেশ্বৰ মহাবিদ্যালয়ৰ এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ বুলি ব্যক্তি আছে, যিজন উমেশ বড়োৱে প্ৰেছ মিট নিজে নিদি কিন্তু এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ হতুৱাই প্ৰেছ মিট দিছে। তাৰ বাবে লজ্জাজনক কথা কি হ'ব পাৰে? গোৰেশ্বৰ মহাবিদ্যালয়ত আন্তঃগাঁথনিয়ে হওক, আন বিভিন্ন ক্ষেত্ৰত কাৰিকৰী কিছুমান সমস্যা দেখা দিছে, কিন্তু সেই সমস্যাসমূহৰ আজি অসমৰ একাংশ বাতৰি কাকতৰ শিৰোনামা দখল কৰিছে। অতিকৈ লজ্জাজনক কথা যে গোৰেশ্বৰ মহাবিদ্যালয়ত যি সময়ত আমি জাকত জিলিকা হৈ ফলাফল ভাল হ'বতো বিচাৰোঁ, কিন্তু সেনেকুৱা মুহূৰ্তত গোৰেশ্বৰ মহাবিদ্যালয়ত আজি ধৰ্ণা কাৰ্যসূচী দিব লগা হৈছে। কিয় ধৰ্ণা কাৰ্যসূচী দিব লগা হৈছে? আমি বিচাৰোঁ যে গোৰেশ্বৰ মহাবিদ্যালয়ত আন্তঃগাঁথনি উন্নত হওক, পৰীক্ষাৰ ৰিজাল্ট ফলাফল ভাল হওক, গোৰেশ্বৰ মহাবিদ্যালয় নিয়মকে পাঠদান হওক, এনেকুৱাটোহে আমি বিচাৰোঁ। কিন্তু এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী পুলেন বৰাই যি কালি প্ৰেছ মিটত তেওঁ কৈছে, তেওঁ একোৱে নাজানে, তেওঁ ইয়াৰ আভ্যন্তৰীণ দিশত কোনো হস্তক্ষেপ কৰা নাই, কিন্তু তেওঁ বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কালি প্ৰেছ মিটত তেওঁ কিছুমান আনুষংগিক কথা কৈছে। এনেকুৱা ধৰণৰ কথা কৈছে যে গোসাঁই ঘৰত কোন, মই কল খোৱা নাই, সেনেকুৱা কথা কৈছে তেখেতে। ঠিক আছে। जोङो बे साननैसोआ गरेस्वर कलेजनि माखासे जेंनाफोरखौ लानानै गरेस्वर ओनसोलनि फरायसा संगठनफोरखौ लानानै जों आन्दलन खालामदोंमोन 2 घन्टा सानसे सिगां दा बे जेंनाफोरा जाबाय जोंनो सासे फुल फ्लेजेड फोरोंगिरि प्रिन्सिपाल नांगौ गरेस्वर कलेजाव आरो बेबायदिनो थार्ड ग्रेडनि सासे एमप्लयिया बिराद बायदिसिना गाज्रि खामानि मावबाय थानाय नियमनि बादगा खामानि मावबाय थानाय बेखौ माने साख्रिनिफ्राय दानना होनांगौ बरखास्त खालामनांगौ होननानै जोङो डिमान्ड खालामदोंमोन आरो बेबायदिनो जोंखौ दिनै जोंनि धरना कार्जखौसिखौ नुनानै सरकारनि कनसार्न अफिसारफ्रा डिपार्टमेन्टआ जोंखौ रायज्लायनो लिंदों जोङो सिफजोंबो रायज्लायहैबाय बे समस्याफोरखौ लानानै ओमफ्राय बिटिसिनि डिरेक्टरजोंबो जोङो रायज्लायखांबाय जे थाबैनो फुल फ्लेज सासे फोरोंगिरि नांगौ होननानै प्रिन्सिपाल नांगौ होननानै ओमफ्राय सरकारनि फालरनिफ्राय डिरेक्टरा बुंदों जे थाबैनो बे समस्याफोरखौ सलुसन खालामनाय जागोन होननानै बुंदों बिटिआरनि चिफ प्रमद सार बिथाङाबो बुंदों जे थाबैनो बे समस्याफोरखौ सलुसन खालामनाय जागोन होननानै बुंदों दा जोङो आसाबादि सरकारा थाबैनो बे जेंनाफोरखौ समाधान खालामगोन होननानै जोङो नेनानै थाबाय मा दाबिखौ लानानै नोंथांमोना धरना खालामदों जोंनि धरना होनायनि 1 नाम्बार जाहोनानो जाबाय फुल फ्लेजेड सासे प्रिन्सिपाल नांगौ बे कलेजाव मानो होनबा कलेजाव मोनसे सिस्टेमजों खाराखै बिराद हिलि मिलि जागासिनो कलेजनि सिङाव जायनि थाखाय मोजां रिजाल्ट मोननो हायाखै जोङो 2 नम्बराव थार्ड ग्रेडनि सासे एमप्लयि पुलेन बरा होननाय बियो आयेननि बादगा कलेजनि सिङाव गोबां खामानि मावो बेखौ साख्रिनिफ्राय दाननानै होनांगौ बेयो 2 नम्बरमोन 3 नम्बराव जिबिनि आफादगिरि गोदानै सायख'जानाय महिदर बर' सार बिथाङा रेजिगनेसन लेटार होदोंमोन जिबिनि आफादगिरिनिफ्राय एंगारनो नागिरदोंमोन नाथाय बेखौ लाखिफिननांगौ होननानै जों धरना खालामदों आरो बेजों लोगोसे कलेजनि माने बारग' गोरायुं खरगेश्वर डेका सार बिथांनि पेन्सनखौ रेगुलार खालामनो थाखाय जोङो डिमान्ड खालामदोंमोन आरो बेजों लोगोसे फिसा फिनला माखासे दंबावो बेखिनियानो साननै सिगां गरेस्वर दखरा दुलाराय बर' फरायसा आफादनि दैदेननायाव जोङो मोनब्रै जायगानि गासै 9 जायगानि संगठनफोरजों जोङो गरेस्वर कलेजनि लांगोनायाव जोङो धरना लादोंमोन माखासे गरेस्वर कलेजनि प्रब्लेमफोरखौ लानानै जोङो धरना लादोंमोन बै माखासे जोंनि दाबिफोरानो जाबाय जे गरेस्वर कलेजाव जोंनो गोबां लं पेन्डिं जानानै थानाय जा पार्मानेन्ट प्रिन्सिपालनि पस्ट बेखौ जोंनो थाबैनो पार्मानेन्ट प्रिन्सिपालनि लांदां मासिखौ सुफुंनानै होनांगौ लोगोसे बे गरेस्वर कलेजाव सासे थार्ड ग्रेडनि सासे खामानि मावग्रा जाय पुलेन बरा
बिथाङा जायखिजाया लेक्सारार प्रफेसारफोरखौ दाबि धुमका होनानै गावनि कलेजखौ गावसो प्रिन्सिपाल बायदि दैदेनबाय थानो नागिरनायखौ जों माब्लाबाबो जों सैज्य खालामनो हायाखै जाहाथे बेखौ बिटिसि प्रशासननिफ्राय थाबैनो बे साख्रिनि बिबाननिफ्राय बेखौ गुबुन जायगायाव ट्रेन्सफार खालामो एबा बरखास्त खालामो जों बेखौ दाबि दैखाङो बिथाङा गरेस्वर कलेजखौ ओरैबायदि गाज्रि बिथिंथिं लांगासिनो जा गाव बायदिसिना खामानि दामानि मावनाय बायदिसिना कलेजखौ दैदेननाय गावसो प्रिन्सिपाल बायदि बिथाङा दैदेनगासिनो बेखौ नुनानै जायगानि रायजो राजाफोराबो सुखु हायाखै मानो होनबा जोङो बे गिदिर एरियायाव जिहेतु गरेस्वर ओनसोलाव गोबां फरायसुलिफोरा बे कलेजावनो फरायो आरो बेफोरखौ नुनानै जोङो बिटिसिनि चिफ आरो लोगोसे डिसिनिसिमबो जों माखासे कमप्लेन हरनाय जादों जोङो जोंनि जायगानि ओनसोलनि कलेजनि जायफोर रायजो राजाफोर बिथांमोनखौबो जोङो बे बिथिङाव नोजोर लाखिनो खावलायो जाहाथे गरेस्वर कलेजा जौगायो लोगोसे गरेस्वर कलेजाव दिनैनि दिनाव गोबां लेक्सारार प्रफेसारफोरनि भेकेन्ट पस्टफोरखौ दाबो फिलआप खालामाखै गोबां डिपार्टमेन्टफोरा सासेल' लेक्सारार्सफोरजों सोलिगासिनो दङ बेफोरखौ नुयोब्ला बे 2000निबो बांसिन फरायसुला फरायसुलिफोरनि भबिसतखौ जों मोजां जागोनखौ नुहुराखै बेनिखायनो जोङो गरेस्वर दख्रा